নমস্কাৰ। আজি আমি চাম যে পাৱাৰপইণ্ট খোলাৰ পিছতে এটা ব্লেংক প্ৰেজেণ্টেশ্যনত আপোনালোকে নতুন শ্লাইড কেনেকৈ সংযোজন দিব আৰু এই শ্লাইডবিলাকত যিবোৰ লেআউট থাকে, যিবোৰ ষ্টাইল আছে, এইবিলাক কেনেকৈ সলাব। গতিকে আমি পাৱাৰপইণ্টটো খোলাৰ পিছতে ঠিক এনেধৰণে দেখিম। ইয়াত আমাৰ এখন শ্লাইড আছে, শ্লাইড 1। ইয়াতে যদি আৰু এখন শ্লাইড মই সংযোজন কৰিব বিচাৰিছোঁ, তেতিয়াহ'লে নিউ শ্লাইডত হোম যিটো টেব আছে, ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে নিউ শ্লাইডত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত নিউ শ্লাইড আপোনাক সুধিব যে কেনেকুৱা ধৰণৰ শ্লাইড লাগে। এতিয়া ইয়াত শ্লাইডৰ কিছুমান টাইপ দিয়া আছে। ইয়াৰ ভিতৰতে যিটো কেটেগৰীত আমাৰ শ্লাইড দৰকাৰ হৈছে, আমি ঠিক তেনেকুৱা ধৰণৰ এখন শ্লাইড ইয়াত ক্লিক কৰিলে সংযোগ হৈ যাব। গতিকে আমি এখন ব্লেংক শ্লাইড যদি বিচাৰিছোঁ, তেতিয়াহ'লে ইয়াত ক্লিক কৰিম। গতিকে এখন আমাৰ 2 নম্বৰ শ্লাইড। ইয়াৰ পিছত যদি আমাক আৰু শ্লাইড দৰকাৰ হয়, তেতিয়াহ'লে বা ইয়াৰ মাজত যদি কিবা শ্লাইড ভৰাব বিচাৰিছে, তেতিয়াহ'লে ইয়াত দুখন শ্লাইডৰ মাজতে ক্লিক কৰি এণ্টাৰ টিপিলেও হয়। এণ্টাৰ যিমানবাৰ টিপিব কীবৰ্ডত, সিমানখন শ্লাইড ইয়াত নিজে নিজে সংযোজন হৈ গৈ থাকিব। বা শেষত যদি ভৰাব বিচাৰিছে, তেতিয়াহ'লে শেষত ক্লিক কৰি পিনি এণ্টাৰ টিপিলেও হ'ব, বা ইয়াত গৈ পিনি আপোনালোকে ছিলেক্ট কৰি পিনি যিখন এখন শ্লাইড আপোনালোকে সংযোগ কৰিব পাৰিব। আৰু এই শ্লাইডবিলাকৰ ধৰক এখন ব্লেংক শ্লাইড, আমি যদি এখন ব্লেংক শ্লাইড লওঁ, এখন ব্লেংক শ্লাইড, শ্লাইডখনৰ লেআউটটো যদি সলাব বিচাৰিছোঁ, তেতিয়াহ'লে লেআউটত ক্লিক কৰি ইয়াৰ টাইপটো আমি সলাব পাৰিম এনেদৰে। তেনেকৈ ধৰক প্ৰথম যিখন শ্লাইড সেইখন আছিলে আমাৰ এনেকুৱা। এইখন শ্লাইড যদি আমাক নালাগে, ইয়াৰ ঠাইত যদি আমাক এখন ব্লেংক শ্লাইড দৰকাৰ হয়, তেতিয়াহ'লে আমি এই শ্লাইডখনত প্ৰথমতে ক্লিক কৰি ল'ম। ক্লিক কৰাৰ পিছত লেআউটত যাম। লেআউটত গৈ পিনি আমি ব্লেংক যিটো অপশ্যন আছে, ইয়াত ক্লিক কৰিম। তেতিয়া এই শ্লাইডখন ব্লেংক হৈ যাব। বা যদি আকৌ বেলেগ কিবা এটা কেটেগৰী শ্লাইডলৈ কনভাৰ্ট কৰিব বিচাৰিছোঁ, তেতিয়াহ'লে আকৌ পুনৰ ইয়াত ক্লিক কৰি লেআউটত ক্লিক কৰি আকৌ আমি সেই অপশ্যনটোত পাৰ্টিকুলাৰ সেই শ্লাইডখন ছিলেক্ট কৰি ল'লে ক্লিক কৰিলেই আমাৰ সেই শ্লাইডখন তেনেকুৱা হৈ যাব। গতিকে এইটোৱে হৈছে আমাৰ পাৱাৰপইণ্টত কেনেকৈ নতুন শ্লাইড আমি জইন কৰিম আৰু শ্লাইডখনৰ লেআউটটো কেনেদৰে সলাম। ধন্যবাদ।